27 সম্ভৱ তেতিয়া হ'ব শিক্ষকো দিব লাগিব আৰু শিক্ষকসকলেও হাতে কামে FLNটো সাকসেস কৰিম বুলি শপত ল'ব লাগিব সকলোকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বিদ্যালয়খনত আপোনালোকৰ উপস্থিতি আমাক যথেষ্ট উৎসাহিত কৰিছে বিশেষকৈ চক্ৰৱৰ্তী ছাৰ আৰু আমাৰ CRC সকলৰ উপস্থিতিয়ে আমাক যথেষ্ট উৎসাহিত কৰিলে কাৰণ আমাৰ কিছু আমি বিদ্যালয়ৰ শিক্ষকতা কৰিছোঁ যদি আমি যে সম্পূৰ্ণ সফল এজন শিক্ষক আমি সেইটো কথা কেতিয়াও ক'ব নোৱাৰোঁ কাৰণ আপোনালোকে যিখিনি আমাৰ ড্ৰবেক্স আছে সেই ড্ৰবেক্সখিনি আমাক আপোনালোকে আঙুলিয়াই দিছে আৰু সেইখিনি আমি যিমান পাৰিম চেষ্টা কৰিম যে আপোনালোকৰ হেল্ল' গাইজ আপোনালোকৰ মাজত ওলাইছে এটা এডুকেশ্যনমূলক ভিডিঅ' য'ত আপোনালোকে দেখিবলৈ পাব গোলাঘাট জিলাৰ গোলাঘাট ৱেষ্ট ব্লক অফ বোকাখাটৰ এটা আদৰ্শমূলক পদক্ষেপ য'ত আপোনালোকে দেখিবলৈ পাব ডায়েটৰ প্ৰবক্তা চক্ৰৱৰ্তী ছাৰৰ লগতে 4টা ক্লাষ্টাৰৰ CRCC গতিকে আহকচোন আমি এইখন বিদ্যালয় ক'ত আছে আৰু কি হৈ আছে সকলোখিনি আপোনালোকৰ আগত দাঙি ধৰিছোঁ আচলতে বোকাখাট ব্লকত অৰ্থাৎ 3টা টিম গঠন কৰা হৈছিল আৰু আমাৰ টিমটো আছিল ছেকেণ্ড টিম 2 নম্বৰ টিম আৰু 2 নম্বৰ টিমত আমাৰ গ্ৰুপ লিডাৰ আছিল চক্ৰৱৰ্তী ছাৰ আৰু চক্ৰৱৰ্তী ছাৰৰ সৈতে আমি CRCC 4জন এনেধৰণে 2 নং গৰিমাই LP স্কুলত উপস্থিত প্ৰাৰ্থনা সভাত উপস্থিত হোৱাৰ পাছতে আমি ক্লাছৰুমত সোমাওঁ আৰু ক্লাছৰুমত আচলতে আমি প্ৰতিটো ক্লাছৰ ছাত্ৰ ছাত্ৰীসকল অসমীয়াৰ ইংৰাজী গণিতত কিমান আগবাঢ়িছে তথা আমাৰ FLN কিমান সাকসেস হৈছে বা আমাৰ FLN দিশত কিমানখিনি অগ্ৰগতি লাভ কৰিছে এই আটাইখিনি আমি পৰীক্ষা কৰিবৰ কাৰণে আমাৰ টিমটোৱে আজি এনেধৰণৰ পদক্ষেপ কৰে অৰ্থাৎ আজি আমি আমাৰ মহলা মৌজাৰ অন্তৰ্গত যিমানবিলাক বিদ্যালয় আছে আটাইবোৰ বিদ্যালয় আচলতে আমি পৰিদৰ্শনৰ কাৰণে ওলাই আহোঁ আৰু ইয়াৰ প্ৰথম বিদ্যালয় হিচাপে আমি 2 নং গৰমাই LP স্কুলত সোমাওঁ আৰু ইয়াতে আমাৰ আচলতে বহুখিনি আখৰা দেখিবলৈ পোৱা গৈছে য'ত আমাৰ চক্ৰৱৰ্তী ছাৰৰ লগতে আমাৰ প্ৰতিজন CRCC ছাৰে আমাৰ প্ৰধান শিক্ষকৰ লগতে সহকাৰী শিক্ষকসকলক বুজাই দিয়ে ইয়াৰ পাছতে আমি দ্বিতীয় বিদ্যালয়খনলৈ আহোঁ আৰু এই দ্বিতীয় বিদ্যালয়খনৰ নাম হৈছে জ্যোতিৰূপা LP স্কুল আৰু এই জ্যোতিৰূপা LP স্কুলতো আমি কি হৈ আছে সকলোখিনি আপোনালোকক দেখাই থাকোঁ এশ 25টা বাঘে খালে এতিয়া এখন হাবিত কেইটা ছাগলী আছিল 203টা ছাগলী আছিল তাৰে কেইটা ছাগলী বাঘে খালে 125টা এতিয়া হাবিখনত কেইটা থাকিব আমি যোগ কৰিম না বিয়োগ কৰিম না পূৰণ কৰিম না হৰণ কৰিম বিয়োগ কৰিম খালি এটা দিব লাগে কোনে কৈছে তই কি নাম তোমাৰ সুশান্তৰ কাৰণে ডাঙৰকৈ তালি দিয়া টপ টপকৈ দিয়া তালি মাৰা আমি বিয়োগ কৰিব লাগিব কোনটো বা কোনটো বিয়োগ কৰিব লাগিব 203 পৰা 125 বিয়োগ কৰিব লাগিব হয় না এতিয়া তোমালোকে বিয়োগ কৰাচোন তলত লিখি হৈ গ'ল এটা তলত বিয়োগ কৰা 203টো ওপৰত পাতা আৰু তলত 125টো পাতি বিয়োগ কৰা দ্বিতীয়খন বিদ্যালয় পৰিদৰ্শন কৰাৰ পাছতে আমি 3 নম্বৰ বিদ্যালয়খনলৈ যাওঁ যাৰ নাম হৈছে কঠীয়াতলী জনজাতি মধ্য ইংৰাজী বিদ্যালয় আৰু এই কঠীয়াতলী জনজাতি মধ্য ইংৰাজী বিদ্যালয় আচলতে পৰিদৰ্শন কৰোঁ আৰু পৰিদৰ্শনত আচলতে আপোনালোকক জনাই থওঁ যে যিহেতু শিক্ষকৰ সংখ্যা যথেষ্ট কম আপোনালোকক প্ৰথমতে কৈ থওঁ 8টা ক্লাছ আছে আৰু শিক্ষক আছে 5জন গতিকে কোনো কাৰণতে সম্ভৱ নহয় গতিকে আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ শিক্ষকৰ সমস্যাটো সকলোতে আছে ইয়াৰ পিছত আমি 3 নম্বৰ বিদ্যালয় অৰ্থাৎ লোকপ্ৰিয় বিদ্যালয়ত আমি প্ৰৱেশ কৰোঁ লোকপ্ৰিয় বিদ্যালয়খনৰ অৰ্থাৎ সমস্যাৰ লগতে ছাত্ৰ ছাত্ৰী এক্টিভনেছ আৰু সকলোখিনি আপোনালোকৰ আগত দাঙি ধৰিম আছে কোন ক্লাছ লৈ আছে প্ৰথম শ্ৰেণী এতিয়া হাবিখনত কিমানটা গাহৰি থাকিব তেতিয়াহ'লে শুনাচোন এখন হাবিত কেইটা গাহৰি আছিল 1226টা ভেকুলীয়ে কেইটা গাহৰি খালে
450টা ভেকুলীয়ে খালে। এতিয়া হাবিখনত কেইটা থাকিব? এতিয়া আমি যোগ কৰিম নে বিয়োগ কৰিম নে পূৰণ কৰিম নে হৰণ কৰিম? বিয়োগ কৰিম। ডাঙৰকৈ তালি দিব লাগে। বিয়োগ কৰিম। বঢ়িয়া। বিয়াৰ নামটো আৰ ইউ ৰেডি? 1 2 3 ষ্টাৰ্ট গো। ৰজাৰ ঘৰত পিঠা নাই, আজি বৰ গৰম, আম খাবলৈ ভাল। এনেকৈ সৰু সৰু বাক্য দিয়ে চাব লাগিব টেষ্টটো ক'ত ভুল কৰে, কোন এটা ৰিম জিমটো মেক্সিমাম ৰিম জিমটো কৰিব পাৰোঁ। আমি 29টা ল'ৰা ছোৱালীয়ে বৃত্তি পৰীক্ষা পাছ কৰি ছাৰ বাইদেউৰ চৰণত উপহাৰ দি যাম। পাৰি কৰিম নাই? মানে জোচ আছে নাই? একদম ধীৰে গৈ পাছ কৰিম নাই? নাই শুনা মই নাই শুনা কি কৰিম? ভিজিট টিমত আমাৰ ছাৰসকল উপস্থিত আছে। ইতিমধ্যে আমি কেইবাখনো স্কুল ভিজিট কৰিছোঁ আৰু এই ভিজিট আচলতে আমি কিয় কৰি আছোঁ, এই সকলো উদ্দেশ্য আমাৰ দায়িত্বৰ তথা আমাৰ বোকাখাট ব্লকৰ ইনচাৰ্জ আমাৰ চক্ৰৱৰ্তী ছাৰ আছে, তেখেতে একদম ধুনীয়াকৈ বুজাই দিব। মই ছাৰক পোনে পোনে আহিছোঁ, ছাৰক সুধিব বিচাৰিছোঁ, যিহেতু আজি আমি ৰাতিপুৱাৰ পৰা বৰ্তমান মুহূৰ্তলৈকে আমি ভিজিট কৰি আছোঁ স্কুলবিলাক, আৰু ইয়াতে ক্লাষ্টাৰ বুলি কথা নাই। আমাৰ এই মহুৱা মৌজাৰ যিমানবিলাক বিদ্যালয় আছে আটাইবোৰ বিদ্যালয় আমি আজি প্ৰথম দিনটো আমি এনেধৰণে ভিজিট কৰিছোঁ। ইতিমধ্যে আমি 4-5খনমান স্কুল ভিজিট কৰিছোঁ। ইয়াৰ পৰা আপুনি কি লাভ হৈছে বা আপোনাৰ এই কথাটো কেনেকৈ মনলৈ আহিলে বুলি আপুনি ভাবে? আচলতে আমাৰ কি হ'ল, স্কুলবিলাকৰ মানে যেতিয়ালৈকে স্কুলবিলাকত আমি যদি ভাল মানে তেওঁলোকক একাডেমিক ক্ষেত্ৰত শৈক্ষিক ক্ষেত্ৰত আমি সহযোগ কৰিব নোৱাৰোঁ, তেওঁলোকক সহায় কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি তেওঁলোকৰ পৰা ভাল গুণগত ফলাফল আশা কৰিব নোৱাৰোঁ। গতিকে আমাৰ BSCG যিখন আমাৰ ৱেষ্ট ব্লকৰ যিখন BSCG আছে ব্লক একাডেমিক ক'ৰ গ্ৰুপ, তাত আমাৰ সিদ্ধান্ত হ'ল যে আমি গ্ৰুপ ভিজিট কৰিব লাগে, স্কুলবিলাক চাব লাগে। সেই 3টা গ্ৰুপ বনাই দিয়া হ'ল। এইটো এটা গ্ৰুপত মই আজি লিড লৈছোঁ। আমাৰ CRCC মুকুল বৰা, আমাৰ ৰিতুল বৰা, লয়িং আৰু আমাৰ নয়ন, আমি 4জন CRCৰ লগত গোট খাই আমি এটা ভিজিট কৰিছোঁ। ভিজিট কৰি পৰ্যায়ক্ৰমে প্ৰথমৰ পৰা যিখিনি স্কুল চালোঁ, আমি তাত FLNৰ ওপৰত বেছি গুৰুত্ব দিছোঁ। FLNৰ ক্ষেত্ৰত গুৰুত্ব দি চাইছোঁ যে কিমান ল'ৰা ছোৱালীখিনি FLNত কিয় ছাকচেছ হৈছে, FLNটো তেওঁলোকে পাৰিছে নাই কৰিবলৈ। গতিকে আজিৰ দিনটোৰ মূল লক্ষ্য আছিলে FLNটো কিমান হৈছে, FLNৰ লগতে শিক্ষকসকলক আমি আৰু কি ছাপোৰ্ট দিব পাৰোঁ। তেতিয়া মই দেখিলোঁ যে FLNটো তেওঁলোক কিছু ক্ষেত্ৰত বিদ্যালয়বিলাকে ছাকচেছ হৈছে, কিন্তু যিমান আগবাঢ়িব লাগিছিলে সেই ইমান আগবাঢ়িবলৈ এতিয়াও বহুত কাম কৰিবলগীয়া আছে। আমি এতিয়া ব্লকত বহি থাকি যদি ভাবোঁ অকল ট্ৰেইনিং দি থাকিলেই নহ'ব, ট্ৰেইনিঙৰ পিছত তাৰ ফিডবেকটো আমি ল'বলৈ হ'লে ফিল্ডত যাব লাগিব, আৰু সেইকাৰণে আমি ফিল্ডলৈ আহিছোঁ। আৰু FLNটো যদি ছাকচেছ নহয় তেতিয়া কোৱালিটি এডুকেশ্যনটো কেতিয়া নহয়, কিন্তু নতুন শিক্ষানীতিত যদি FLNক খুব গুৰুত্ব দিয়া হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকলক বেছিক যিটো আপোনাৰ ভাষাৰ ওপৰত গণিতৰ ওপৰত যিটো জ্ঞান, সেই জ্ঞানখিনি আয়ত্ত হৈছে। কিন্তু আমি আজি প্ৰথম যিখন স্কুল চালোঁ সেই স্কুলখনত কিন্তু তাৰ ৰিজাল্টটো ভালেই পাইছোঁ। দ্বিতীয় স্কুলখনো ঠিকে আছে, আৰু তৃতীয় স্কুলখনৰ কিছু স্কুলত দেখিছোঁ ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালীসকলৰ মানে যিটো মানে জেনেৰেল নলেজ বহুত জেনেৰেল কিছুমান অলপ মানে অলপ দুৰ্বল। সেইকাৰণে শিক্ষকসকলৰ লগত আমি ঘনিষ্ঠভাৱে বহি তেখেতসকলৰ লগত আমি আলোচনা কৰি বিভিন্ন ধৰণৰ ষ্ট্ৰেটেজি বনাই দিয়া হৈছে যে কেনেকৈ কৰিলে হ'ব, কি ধৰণে কৰিব লাগিব, FLN কেনেকৈ ছাকচেছ কৰিম, ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক অগ্ৰগতি কেনেকৈ বনাম, সেইবিলাক বনাইছোঁ। লগতে আমি তেখেতসকলক কৈছোঁ যে আপুনি টিচাৰ প্ৰব্লেমৰ কাৰণে ষ্টুডেণ্ট টিচাৰ বনাবলৈ নতুন এটা কনচেপ্ট দিয়া হৈছে। শিক্ষকসকলৰ মাজত ছাত্ৰসকলক ভগাই লোৱাৰ ব্যৱস্থা কৰা হৈছে। আৰু শেহতীয়াকৈ যিখন আমি এখন আহিছোঁ লোকপ্ৰিয় বিদ্যালয়খন আহিলোঁ, তাতো আমি চালোঁ তেওঁ ল'ৰা ছোৱালীখিনিৰ লগত যথেষ্ট ভাল, তেওঁ ল'ৰা ছোৱালীখিনি যথেষ্ট মানে আগবঢ়া, আগৰণুৱা,
আৰু ইয়াত যি সৰু সুৰা দুই এটা সমস্যা আছে, অলপ ভাষাৰ দুই এটা ক্লাছ 2ৰ সেই কথাখিনি আমি আলোচনা কৰি শিক্ষকসকলক কেনেকৈ আগবঢ়াব লাগিব ক'লোঁ। আৰু ছাত্ৰ ছাত্ৰীসকল যথেষ্ট এক্টিভ আৰু যথেষ্ট এনাৰ্জেটিক। গতিকে আজি টিমটো আজি আমি মোৰ যিসকল CRCC মোৰ লগত আজি আহিছে, মুকুল বৰা হওক, ৰিতুল বৰা হওক, আমাৰ মৃদুল লয়িং হওক, আপোনাৰ নয়ন হওক, গোটেইখিনিয়ে আজি যথেষ্ট কষ্ট কৰিছে। মই ভাবোঁ যে আজি আমাৰ টিমটো এটা ছাকচেছ ভিজিট হৈছে বুলি মই আশা কৰোঁ। আৰু এই মেছেজটো শিক্ষকসকলে যদি বুজি পায় যে বিদ্যালয়বিলাক যদি এই ধৰণে আমি ৰাখিব নোৱাৰোঁ, তেনে অসমীয়া মাধ্যম বিদ্যালয়বিলাক লাহে লাহে বন্ধ হ'ব আৰু এনৰলমেণ্টটো কমি এটা সময়ত বন্ধ হৈ যাব। নিশ্চয় শেষত মই এটা প্ৰশ্ন আপোনাক কৰিব বিচাৰিম। যিহেতু আমি ইতিমধ্যে বহুখিনি কষ্ট কৰিছোঁ বুলি আপুনি কৈছে, আপোনাৰ মুখেৰে আমি শুনিবলৈ পাইছোঁ। এতিয়া মোক ক'ব লাগে, যিহেতু আমাৰ চৰকাৰে বিচাৰি আছে নিপুণ অসম 2026 আৰু 27 চনত টাৰ্গেট কৰিছে। গতিকে এই যে নিপুণ অসম বুলি যিমান আমাৰ চৰকাৰে শিক্ষকলৈ লৈ গৈছে, এই টপিকটো যে FLN আমাৰ কমপ্লিট হ'ব লাগে 1ৰ পৰা 3লৈকে, এইটো আপুনি কিমান দূৰ সম্ভৱ বুলি ভাবিছে? 26 আৰু 27ত সঁচাকৈ কমপ্লিট হ'বনে? মই এজন চৰকাৰী বিষয়া হিচাপে যদি চাওঁ, গভৰ্ণমেণ্টৰ যিটো পলিচি আছে 2027 চনৰ ভিতৰত আপোনাৰ 100% FLN কৰিব লাগে, সেইটো ক্ষেত্ৰত মই একমত। মই তাত তাত কোনো মই বিতৰ্ক নাই বা মই ক'ব নোৱাৰোঁ যে হ'ব নালাগে বুলি ক'ব নোৱাৰোঁ। কিন্তু ফিল্ড লেভেলত ঘূৰি মই যিটো অভিজ্ঞতা পাইছোঁ, যদি এই ধৰণে কাম হয় তেনে 2027ত আমি FLN 100% হ'ব বুলি মই অন্তত মোৰ অলপ সন্দেহ হয়। গতিকে চৰকাৰে যদি FLN 100% এক্সিকিউট কৰিব লাগে, তেনেহ'লে অন্ততঃ আশা কৰোঁ কিছু শিক্ষকৰ আমাৰ প্ৰয়োজন হ'ব। বিদ্যালয়ত শিক্ষকৰ যথেষ্ট দুৰ্বল। 2জন শিক্ষকে 5টা ক্লাছ চলাবলৈ বহুত কষ্ট হৈছে। ME স্কুলত 5জন শিক্ষকে কৈছে। আৰু কিছু স্কুলত নিজে শিক্ষকসকলে নিজাববীয়া টকাৰ পৰা, ৰাইজৰ অনুদানৰ পৰা শিক্ষা বন্ধ ৰাখিছে। গতিকে এইখিনি ক্ষেত্ৰত তেওঁলোকক আমি ধন্যবাদ দিছোঁ যে তেওঁলোকে কৰি লৈছে। কিন্তু চব শিক্ষাটো এইটো কৰিব নোৱাৰে, চবৰতো সামৰ্থ্য এইটো নাই, কিছু এনৰলমেণ্ট কম আছে। গতিকে যদি 100% 2027লৈকে সম্ভৱ, তেতিয়া হ'ব শিক্ষকো দিব লাগিব আৰু শিক্ষকসকলেও হাতে কামে FLNটো ছাকচেছ কৰিম বুলি শপত ল'ব লাগিব। নহ'লে কিন্তু কাগজে পত্ৰই থাকি যাব আৰু তেতিয়া অলপ দুখ লাগিব। হয়, নিশ্চয় আমাৰ এটা দুখজনক অৱস্থা হৈ আছে। ছাৰৰ লগতে আমাৰ বাকী CRC ছাৰ, আমাৰ দুগৰাকী বৰা ছাৰ, তেখেতসকলেও আমি একেটা টিমতে একচুৱেলি আমি ভিজিট কৰিছোঁ। তেখেতসকলক চমুকে একদম আজি ভিজিটৰ পৰা কেনেধৰণৰ লাভ হৈছে বুলি ভাবে? ধন্যবাদ আমাৰ মৃদুল লয়িং ডাঙৰীয়ালৈ। আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আমি আমাৰ আজিৰ টিম লিডাৰ তথা আমাৰ BSAG ইনচাৰ্জ চক্ৰৱৰ্তী ছাৰলৈ। আজিৰ আচলতে আমাৰ যি গ্ৰুপ ভিজিট হৈছিলে, তাৰ পৰা আমি যথেষ্ট বিদ্যালয়সমূহৰ লাভান্বিত হৈছে বুলি ভাবিছোঁ আৰু আশাও ৰাখিছোঁ। যিহেতু এনেকুৱা ধৰণৰ, মই যেতিয়া নিজে ঘৰখনৰ গোটেই কামখিনি কৰি থাকোঁ, মোৰ ঘৰখনৰ কোনখিনিত আৰু অকণমান মই সৌন্দৰ্য বৃদ্ধি কৰিব পাৰিম সেই কথাটো মই নিজে দেখা নাপাওঁ। কিন্তু আমি যেতিয়া সকলোখিনি একেলগে যাওঁ, সকলোৱে একেলগে গৈ আমি বিদ্যালয়খনক যথেষ্ট সহায় কৰিব পাৰোঁ যে এই কামটো কৰিলে আমি কোনোবা এটা কাম দেখুৱাই দিব পাৰোঁ যে এই কামটো কৰিলে আপোনাৰ ল'ৰা ছোৱালীখিনি বা সেই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে আৰু অগ্ৰগতি লাভ কৰিব। আমাৰ উদ্দেশ্য এইটো নহয় যে আমি বিদ্যালয়খনত কিবা ভুল ক্ৰুটি বিচাৰি যোৱা। আমাৰ যিহেতু লক্ষ্য হৈছে যে আমি বিদ্যালয়খনক সহায় কেনেকৈ কৰিব পাৰোঁ, কাৰণ আমাৰ শিক্ষকসকল যথেষ্ট কষ্টত আছে। গতিকে সেই কষ্ট কেনেকৈ আমি লাঘৱ কৰিব পাৰোঁ, আমি কেনেকৈ সহায় কৰিব পাৰোঁ, সহায় কৰি আমি সকলোৱে মিলিজুলি আমাৰ খণ্ডটোক কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ আৰু আমাৰ এই ভৱিষ্যত প্ৰজন্মক আমি কেনেদৰে সুশিক্ষিত কৰিব পাৰোঁ, সেয়াই আমাৰ লক্ষ্য। আৰু আজি বিদ্যালয়সমূহৰ শিক্ষকসকলৰ মুখত আমি আহিবৰ সময়ত শিক্ষকসকলৰ মুখৰ যি অনুভূতি, অৱয়ব, আমি তাৰ পৰা অনুভৱ কৰিছোঁ যে তেওঁলোকে আজি খুব ভাল পাইছে আমি যিখিনি আলোচনা কৰি আহিছোঁ বিদ্যালয়ত। আৰু অনাগত দিনত আমাৰ নিপুণ অসম সফল হোৱাত ই যথেষ্ট সহায়ক হ'ব বুলি মই আশাবাদী। নিশ্চয় শেষত আমি মুকুল বৰা ছাৰলৈ আহিম। ছাৰে আৰু আমাৰ চক্ৰৱৰ্তী ছাৰ, মুকুল ছাৰে আৰু ৰিতুল ছাৰে গোটেইখিনি কথা কৈছে। শেষত আপোনাৰ পৰা মই বিচাৰিম, আমাৰ যিখিনি শিক্ষক আছে আমাৰ অসমত, কাৰোবাৰ 2জনীয়া শিক্ষক, কোনোবা স্কুলত 1জনীয়া, কাৰোবাৰ 4জন বা 5জন আছে, এই আটাইবোৰ শিক্ষকৰ কাৰণে আপুনি আপোনাৰ যি ভিজিটটোৰ পৰা কি পৰামৰ্শ দিব বিচাৰে? ধন্যবাদ লয়িং। সৰ্বপ্ৰথমে মই আমাৰ চক্ৰৱৰ্তী ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ছাৰৰ আমাৰে আচলতে সৌভাগ্য বুলি আমি ভাবিম যে আমি ছাৰৰ লগত আজি একেলগে কেইবাবছৰ আমি একেলগে কাম কৰিছোঁ আৰু স্কুল ভিজিট কৰিছোঁ। ছাৰৰ পৰা আমি যথেষ্ট কথা শিকিছোঁ। আমিও শিক্ষক, আমি আমাৰ জ্ঞানেৰে, আমাৰ দক্ষতাৰে আমি যিখিনি কৰিব পাৰোঁ সেইখিনি আমি কৰি গৈছোঁ। কিন্তু ছাৰে আমাক যথেষ্ট আগবঢ়াই নিছে এই ক্ষেত্ৰত। আৰু আজি আমাৰ লয়িঙে যিটো প্ৰশ্ন উত্থাপন কৰিছে, হয় আমাৰ বিদ্যালয়বিলাকত ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট আছে, কিন্তু শিক্ষকৰ সংখ্যা যথেষ্ট কম হোৱাৰ কাৰণে যেনেধৰণে শিক্ষা দান কৰিব লাগে, যেনেধৰণে সকলো দিশত আগবঢ়াই নিব লাগে, তাত যথেষ্ট কষ্ট হৈছে। তেওঁলোকে পাৰ্যমানে কৰিছে, কিন্তু সেয়াও কৰিছে যদিও সিমান সম্ভৱ হৈ উঠা নাই, যিহেতু ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট বেছি আৰু বিভিন্ন সমস্যা আছে। গতিকে আমি
চৰকাৰলৈ এটা অনুৰোধ জনাম যাতে বিদ্যালয়বিলাকত পাৰ্য মানে শিক্ষকৰ নিযুক্তি দিয়ে আৰু আজি যিটো ভিজিট কৰিলোঁ আমি ছাৰকে প্ৰমুখ্য কৰি আটাইকেইজন CRCCয়ে যথেষ্টখিনি কষ্ট কৰি যিখিনি পৰামৰ্শ সেই পৰামৰ্শ আগবঢ়াই আহিছে আৰু এই পৰামৰ্শখিনি যদি শিক্ষকসকলে আৰু অকণমান কষ্ট কৰি পেলাই তেওঁলোকে শিক্ষাদান কৰিব পাৰে বা বিভিন্ন দিশত চকু দিব পাৰে তেতিয়াহ'লে আমাৰ ছাৰে ক'ব নিচিনাকৈ 2026-27 চনৰ ভিতৰত FLN সম্পূৰ্ণ ছাকচেছ হ'ব আৰু তাৰ কাৰণে কিন্তু শিক্ষকৰ প্ৰয়োজন হ'ব আৰু আমাৰ শিক্ষকসকলেও আৰু অকণমান কষ্ট কৰিব লাগিব যিহেতু যথেষ্ট কষ্ট কৰি আছে গতিকে আৰু অকণমান যদি কষ্ট কৰা হয় তেতিয়াহ'লে এই আমাৰ যিটো FLNৰ নিপুণ অসমৰ যিটো আমাৰ প্ৰগ্ৰেম এইটো আমাৰ ছাকচেছ হ'ব বুলি আমি ভাবিছোঁ ধন্যবাদ শেষত এটাই মোৰ ফালৰ পৰা ক'ব বিচাৰিম যিহেতু এখন বিদ্যালয়ত এজনে বা দুজনে শিক্ষক থাকক আমি কষ্ট কৰিবই লাগিব আৰু যেতিয়ালৈকে আমি নিজৰ ল'ৰা ছোৱালী বুলি নাভাবোঁ তেতিয়ালৈকে আমি কিন্তু মনে প্ৰাণে কাম কৰিব আমি নিবিচাৰিম গতিকে আপোনালোকলৈ এটাই ৰিকুৱেষ্ট আপোনালোকে সেই ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ ল'ৰা ছোৱালী ভাবক নিজৰ ল'ৰা ছোৱালীক যেনেকৈ আপুনি ডেভেলপমেণ্ট চিন্তা কৰিব ঠিক একেদৰে সেই একে চিন্তাই আপোনালোকৰ স্কুলৰ ল'ৰা ছোৱালী কৰিব গতিকে এই মেছেজটো মই ভাবোঁ সকলো বিদ্যালয়লৈ যাওক আৰু আশা কৰিম সকলোৱে এনেধৰণৰ কামখিনি কৰক ধন্যবাদ